সন্তানক উপহাৰ নিদিলে হয়তো কিছু সময়ৰ বাবে কান্দিব, কিন্তু সংস্কাৰ নিদিলে গোটেই জীৱন কান্দিব। চাণক্য অৰ্থশাস্ত্ৰৰ ৰচক আৰু ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ জনক। আনৰ অটোগ্ৰাফ সংগ্ৰহ কৰি সময় নষ্ট কৰাতকৈ নিজকে বৰং উপযোগী কৰি তোলা, যাতে আনে তোমাৰ অটোগ্ৰাফ সংগ্ৰহ কৰিব পাৰে। জৰ্জ বাৰ্নাৰ্ড শ্বো, আইৰিছ নাট্যকাৰ, ৰাজনৈতিক কৰ্মী। তুমি পানীৰ নিচিনা হ'বলৈ চেষ্টা কৰা, যিয়ে নিজৰ পথ নিজেই আৱিষ্কাৰ কৰি লয়। শিলৰ দৰে নহবা, যিয়ে আনৰ পথত বাধাৰ সৃষ্টি কৰে। হযৰত আলী, ইছলামৰ চতুৰ্থ খলিফা। যিজন দেখিবলৈ ভাল তেওঁৰ ওচৰলৈ নহয়, যিজনে তোমাক ভালে ৰাখিব পাৰিব তেওঁৰ ওচৰলৈহে যোৱা। ৰবীন্দ্ৰনাথ ঠাকুৰ, বঙালী সাহিত্যৰ কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। কালি মোৰ পৰীক্ষা, কিন্তু এইটো মোৰ ওচৰত ডাঙৰ বিষয় নহয়, কিয়নো কেৱল মাত্ৰ পৰীক্ষাৰ বহীৰ কেইটামান পৃষ্ঠাই মোৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে। টমাছ আলভা এডিসন, বিখ্যাত বিজ্ঞানী আৰু সফল উদ্যোক্তা। কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ংকৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে: আলস্য, বেয়া অভ্যাস আৰু অভাৱ। ভল্টেয়াৰ, ফৰাচী দাৰ্শনিক। পূৰ্বতে আৰ্জিত হোৱা ধনেৰে ডাঙৰ হলে তাত পৰুষালি নাই। নিজৰ বাউসীৰ বলেৰে যি পুৰুষ ডাঙৰ হয়, তেওঁহে ধন্য। সত্যনাথ বৰা, বহল ব্যাকৰণ ৰচয়িতা। দেশক ভাল পাব নোৱাৰিলে আমি কেতিয়াও শক্তিশালী ৰাষ্ট্ৰ গঠন কৰিব নোৱাৰিম। আব্ৰাহাম লিংকন, আমেৰিকাৰ 16তম প্ৰেছিডেণ্ট। অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।